Hello everyone, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো। আশা কৰো সকলো ভালেই আছে। আজি মই আকৌ আপোনালোকৰ ওচৰত এটা মাছৰ কাৰি, মাছৰ ঝোল, মাছৰ ৰেচিপি এটা শ্বেয়াৰ কৰিম। আপোনালোকে চাই যাব। এতিয়া মই বাৰীত আছো কাৰণ মই মাছৰ লগত যে বনাম কচু কাটিবলৈ আহিছো। আপোনালোকক দেখাই আছো। আপোনালোকে চাই যাব আজি ভিডিঅ'টো। এইটো কচু দেখিছে, এইটো কচু। এই কচুটো এটোক আমি বৰকচু বুলি কওঁ। এই কচুটোৰ লগতে মাছ বনাম। আজি আপোনালোকৰ ৰেচিপিটো দিম। কি বহুতে বেলেগ নাম থাকিব পাৰে। আমি এই কচুটো বৰকচু বুলি কওঁ আৰু নহ'লে এটা কচুটো কাটি আনো, নহ'লে দেউতাক কওঁ কাটি দিব। আৰু মই এনেকৈ যে ফুড লৈ আছোঁ, মই ইনষ্টাগ্ৰামত দুটামান ৰীল বনাই আছিলোঁ। আৰু আপোনালোকে যদি মোক ফ'ল' কৰিব বিচাৰে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰিব। মোৰ নামটো পাপৰি ডেকা, ইনষ্টাগ্ৰামত তেনেকেই আছে। আপোনালোকে যদি ভাল লাগে আপোনালোকে তাত মোক ফ'ল' কৰিব। এয়া মাছ বনাবলৈ ৰেডি কৰি লৈছোঁ। আপোনালোকক যে দেখাই দিলোঁ কচুটো, এই কচুটো হয় সেই বৰকচু বুলি কওঁ। এয়া হ'ল শল মাছ, আমাৰ পুখুৰীৰ মাছ। সেইদিনাখন পুখুৰীটো দেখাইছিলোঁ যে সেয়াই মাছ। এয়া বিলাহী, পিঁয়াজ, আদা নহৰু অকণমান দিম, শুকান জলকীয়া, এনেকৈ ৰেচিপিটো বনাওঁ। আপোনালোকে চাই থাকিব। কচুখিনি মই কুকাৰত দি বইল কৰি লৈছোঁ। আপোনালোকে জুই ধৰি কেৰাহীটো বইল কৰিব পাৰে। জুইত বনালেতো আৰু বেছি টেষ্টি হয়। আপোনালোকে জুইটো বনাব পাৰে। মই এইখিনি বিলাহী কাটি লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ, তাৰপিছত নহৰু অকণমান, আদা নহৰু অলপমান, আৰু এইখিনি কচুখিনি বইল কৰি লৈছোঁ। এতিয়া আমি মাছ বনাওঁ। মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। মাছখিনি ফ্ৰাই কৰা দেখুওৱা নাই কাৰণ মাছ ফ্ৰাই কৰিবলৈ সকলোৱে জানেই নিমখ হালধি সানি ফ্ৰাই কৰা হয়। এতিয়া মাছ ভজা তেলতে পিঁয়াজ, শুকান জলকীয়া আৰু নহৰু এনেকৈ হালধি দি ল'ম। কাৰণ মাছখিনি যদি মাছ ভজা তেলত বনোৱা যায় তেতিয়াহে খাই তাৰ সোৱাদটো বেছি আহে। সেইকাৰণে আমি সদায় মাছ ভজা তেলতেই মাছৰ ঝোল বনাওঁ। এতিয়া নহৰুখিনি ভাজি লোৱাৰ পিছত কেঁচা বিলাহীখিনি দি দিলোঁ। কেঁচা বিলাহীখিনি ধুনীয়াকৈ ভাজি ল'ম। কচুখিনি বইল কৰা আছিল ন, চ' বিলাহীখিনি ভালকৈ অলপ ভাজি লৈছোঁ। যেতিয়া বিলাহীখিনি কাষৰ পৰা একদম তেল নিগৰিব ধৰিছে, এতিয়া আমি ইয়াত বইল কৰি লোৱা কচুখিনি দিম। কচুখিনি ধুনীয়াকৈ বিলাহীৰ লগত মিক্স কৰি ভাজি থাকিম। আৰু অলপমান নিমখ লগা হৈছিল, সেইকাৰণে আৰু অলপ নিমখ দিলোঁ, আৰু লগতে অলপ জালুকৰ গুড়ি ব্যৱহাৰ কৰিলোঁ। এতিয়া দুইখিনি ধুনীয়াকৈ মিক্স কৰি বেছি সময় ভাজিব নালাগে, জাষ্ট 1-2 মিনিটমান ভাজা পিছত আপোনালোকে উতলা গৰম পানী ইয়াত দি দিব। আপোনালোকে যিমানখিনি বিচাৰে, যিমানখিনি গ্ৰেভি কৰিব বিচাৰে বা জোল কৰি খাব বিচাৰে, সেই হিচাপমতে আপোনালোকে পানী ইয়াত দি দিব। ধুনীয়াকৈ উতল আহিছে। এতিয়া উতলাতে আপুনি মাছ দি দিব। মাছখিনি দিয়া হ'ল, মই দেখুওৱা নহ'ল। এতিয়া ধুনীয়াকৈ উতলাই আপোনালোকে যিমানখিনি পানী ৰখাব বিচাৰিছে সেইমতে আপোনালোকে গেছটো বন্ধ কৰি দিব। আৰু আমাৰ মাছৰ জোল হৈ গ'ল। এয়া আমাৰ মাছৰ জোল হৈ গ'ল। আৰু অকণমান ডেক'ৰেশ্যন কৰি দিছোঁ আপোনালোকক দেখাবলৈ কাৰণে। কেনেকুৱা লাগিছে জনাবচোন। অথনি ভিডিঅ'টো এণ্ড কৰিব পাহৰি গ'লোঁ। এতিয়া বোলো ভিডিঅ'টো এণ্ড কৰি দিওঁ। আপোনালোকৰ যদি মোৰ ভিডিঅ', মোৰ ৰেচিপি, এইবিলাক সকলোবিলাক ব্লগ চাই ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেনেহ'লে আকৌ আপোনালোকক লগ পাম। বাই।